খালি এইটো না এনেকুৱা শিক্ষকটো আমাৰ তাত এজন আছে, শ্ৰী ধৰমবীৰ চৌহান। তেখেতে আমাৰ স্কুলত মানে এইটো কি কণ্ট্ৰেকচুৱেল টিচাৰ বুলিয়ে কোৱা হ'ব। তেখেতে কাউন্সিলৰ পৰা মাননীও পাই আছে, কিন্তু তেখেতে এজন শিক্ষক হৈও তেখেত দুমুখীয়া কাম কৰি আছে। তেখেত শিক্ষক হৈও একফালে সাংবাদিকতা কামো কৰে, আৰু আমাৰ স্কুলত সপ্তাহত এদিন বা দুদিন তেনেকুৱা আহে। তেখেত ইংৰাজী শিকায়। তেখেতৰ অনুপস্থিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো অসুবিধা ফিলিং কৰি আছে। সেইকাৰণে মই তেখেতক দুই একবাৰ বুজাইছিলোঁ, কথাটো কৈছিলোঁ, আপুনি শিক্ষকতা কৰিছে যদি শিক্ষকতাই মনোযোগী কৰক, আৰু নতুবা কিবা যদি সাংবাদিকতা কৰি আছে তো সেইটোৱে কৰক। এজন শিক্ষকে দুটা কাম কৰিব নোৱাৰে। অলৰেডি চৰকাৰে তেনেকৈ নিৰ্দেশ দিছে, আমি আগতেও মিডিয়াৰ যোগেও এইবিলাক খবৰ পাইছোঁ। গতিকে মইতো তেখেতক অনুৰোধ জনাওঁ, তেখেত হয়তো স্কুলৰটো বাদ দিয়ক, নহ'লে সাংবাদিকতাটো বাদ দিয়ক। তেখেতে কিমান চনতে আপোনাৰ স্কুলত 2000 ডেটটো মোৰ তেনেকৈ সঠিক মনত নাই। 2006 চন মানতে তেখেতে আমাৰ স্কুলত যোগদান কৰিছে। কি কম, ধৰমবীৰ ছাৰে আমালোকৰ লগত ধৰক কেইবাৰ মিটিঙো হৈছে যে আপুনি স্কুলত থাকিলে স্কুলত থাকক, নহ'লে ৰিপৰ্টাৰ কৰিলে ৰিপৰ্টাৰ কৰক, যিকোনো এটা কৰক। নহ'লে আমাৰ ধৰক ল'ৰা ছোৱালীৰ পঢ়োৱাটো বাদ হৈ আছে। এইফালে ৰিপৰ্টাৰ দুদিন থাকিলে এইফালে দুদিনটো ক্লাছটো ল'ৰা ছোৱালী নাপাবই। যিকোনো এটা কৰক, ৰিপৰ্টাৰ কৰিলে ৰিপৰ্টাৰ কৰক, নহ'লে স্কুলত থাকিলে স্কুলত থাকক। আৰু এনেকা দুইফালেও কৰিলেতো নহ'ব, হয় নে নহয়? মাজতে আমি শুনিছিলোঁ চিফ মিনিষ্টাৰে ঘোষণা কৰিছিলে শিক্ষকতা কৰাবিলাকে বেলেগ যিকোনো এটা বস্তু কৰিব নোৱাৰে। কৰিছে চিফ মিনিষ্টাৰে তেনেকুৱা, তেনেহ'লে যি এটাই কৰিব লাগিব, তেখেতে দুটা কৰিবই নোৱাৰিব। নহ'লে স্কুলৰ বাদ দিয়ক, ৰিপৰ্টাৰ কৰক, আৰু নহ'লে স্কুলত থাকক। দুইফালে কৰিলে নহ'ব। আৰু ধৰক ৰাস্তা কাষতে মোৰ ঘৰ, দেখিলেহে কম, মাজে সময় দেখো। ডেইলিটো দেখা নাই। সঠিক এইটো কি দিনা নহয়, তেখেতে এনেকা হ'লে ৰেজিষ্টাৰতো হেৰি হ'ব না, কিমান দিন আহে। নালাগে, মই এনেও দেখা পাম।